52,000তকৈ অধিক লোকে জ্ঞানশ্ৰী বৰাক ছাপোৰ্ট কৰিছিল, ভাল পাইছিলে, ভোট দিছিলে। কুংকি চৌধুৰীক 39,000 লোকে ভাল পাইছিলে, ভোট দিছিলে। কিন্তু কোনে বুজাব এইসকল উঠি অহা নৱপ্ৰজন্মক যে সমাজে আদৰি নলয়, অসমীয়া সমাজে, অসমীয়া মানুহে যে নৱপ্ৰজন্মক আদৰি নলয়, নৱপ্ৰজন্মক যে অগ্ৰাধিকাৰ নিদিয়ে, নৱপ্ৰজন্মক যে কাম কৰিবলৈ আগবাঢ়ি নানে, এইসকলক কোনে বুজাব? আজি জ্ঞানশ্ৰী বৰাক কোনে বুজাব? আজি কুংকি চৌধুৰীক কোনে বুজাব? জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰী ধুনীয়াকৈ আগবাঢ়ি আহিছিলে, পঢ়া শুনা ছোৱালী, সমাজৰ কাম কৰিম বুলি ওলাই আহিছিলে। কিন্তু কোনে বুজাব? আজি 39,000 ভোট পাইছিলে কুংকি চৌধুৰী, আৰু তাৰে এগেইনষ্টত বিজয় কুমাৰে কিমান পাইছিলে জানে? বিজয় কুমাৰ গুপ্তাই 1,01,000তকৈ অধিক ভোট পাইছে। তেতিয়া আজি অসমত অসমীয়াৰ স্থান ক'ত? আজি অসমত অসমীয়াৰ গতি কি? অসমত বহিৰাগত মানুহে আজি দপদপাই আছে। আজি গুৱাহাটী, মধ্য গুৱাহাটী হেন জেগাত অসমতকৈ বেছি গুৰুত্ব কোনে পাইছে? বহিৰাগত মানুহে। কেনেকৈ পালে বিজয় কুমাৰ গুপ্তাই ইমান ভোট? হিমন্ত বিশ্ব শৰ্মাৰ অন্ধভক্তসকলে যে হিমন্ত বিশ্ব শৰ্মাই কিবা এটা কৈ দিলে বুলিয়ে মানুহবিলাক তেনেকৈ চলি যায়। আজি কুংকি চৌধুৰীৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাই এটা এলিগেশ্যন লগাইছিলে, সঁচা মিছা সেই বস্তুটো চালি জাৰি চাবৰ পৰা আমাৰ ক্ষমতা কাৰো নাই। হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে বছ হৈ গ'ল, মানি ল'ব লাগিব। আজি সেই ট্ৰেণ্ডত চলি আছে। সেই হেতুকে আজি কুংকি চৌধুৰীক মানুহে ছাপোৰ্ট নকৰিলে। 39,000 মানুহে তেখেতক ভাল পাইছে, কিন্তু 1 লাখ ভোটত যে বিজয় কুমাৰ গুপ্তাক জিকাইছে। তেতিয়া আজি আমাৰ অসমত অসমীয়াৰ স্থান ক'ত? মই সকলোকে প্ৰশ্ন কৰিব বিচাৰিছোঁ, অসমবাসীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকে নতুনত্ব নিবিচাৰে নেকি? আপোনালোকে পৰিৱৰ্তন নিবিচাৰে নেকি? যদি পৰিৱৰ্তন বিচাৰিছিলে এয়া কি? যদি নতুনত্ব বিচাৰিছিলে, নতুনসকলক, নৱপ্ৰজন্মক যদি আপোনালোকে আগবঢ়াই নিম বুলি ভাবিছিলে, তেতিয়া এয়া কিহৰ চিন? গতিকে সকলো ৰাইজে কমেণ্টত মোক কওক যে কুংকি চৌধুৰী গুৱাহাটীত কিয় হাৰিবলগীয়া হ'ল? বহিৰাগত এজন বিহাৰীয়ে কেনেকৈ অসমত ইমান ভোটত বা কিয় এনেকৈ জিকিব পাৰিলে? আজি অসমীয়াৰ স্থান ক'ত? কমেণ্টত আপোনালোকে জনাওক। ধন্যবাদ।